Bodoland ইউনিভাৰ্চিটিত প্ৰথমবাৰৰ কাৰণে ইয়াৰ আমাৰ বড়োলেণ্ড অঞ্চলৰ বিভিন্ন ইনষ্টিটিউশ্যনবিলাক লৈ পেলাই এটা ইণ্টাৰনেশ্যনেল নলেজ ফেষ্টিভেল ফেব্ৰুৱাৰীৰ লাষ্ট উইক আৰু মাৰ্চৰ ফাৰ্ষ্ট উইকত হ'বলৈ গৈ আছে আৰু এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা ইভেণ্ট হয় প্ৰথমবাৰৰ কাৰণে তেনেকুৱা এটা নলেজ ফেষ্ট হ'বলৈ গৈ আছে আৰু এই নলেজ ফেষ্টটো সাকসেস কৰাৰ কাৰণে আমি BTR চৰকাৰৰ পৰা আমি সম্পূৰ্ণভাৱে কোঅপাৰেট কৰিছোঁ সাপোৰ্ট কৰিছোঁ আৰু ইয়াৰ ডিজাইন আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আৰু আমাৰ বিভিন্ন কলেজৰ আমাৰ প্ৰিন্সিপালসকল প্ৰফেসৰসকল সবে মিলি পেলাই এটা ডিজাইন কৰা হৈছে তো আজিৰ তাৰিখত যিবিলাক থিমবিলাক খুব ৰিলেভেন্ট হয় আজিৰ তাৰিখত আমাৰ মানৱ জাতিটো আৰু লগতে এই অঞ্চলত থকা আমাৰ বিভিন্ন সমাজক আগুৱাই লৈ যোৱাৰ কাৰণে যিবিলাক সাবজেক্ট বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত এটা সলিউশন এক্সচেঞ্জ নলেজ এক্সচেঞ্জ হিচাপে এই নলেজ ফেষ্টটো লোৱা হৈছে য'ত সায়েন্স এণ্ড টেকনলজিৰ পৰা আমাৰ ট্ৰেডিশনেল নলেজৰ পৰা আদি কৰি সব কথা ডিসকাস কৰা হ'ব তো এইটো ইতিমধ্যে বহুত বাহিৰৰ ইউনিভাৰ্চিটিবিলাকৰ প্ৰফেসৰ বহুত বেলেগ বেলেগ এৰিয়াত কাম কৰা আমাৰ ৰিসাৰ্চ পাৰ্সনবিলাকে ইয়াত এগ্ৰি কৰিছে পাৰ্টিচিপেট কৰাৰ কাৰণে তো সেই কাৰণে এই নলেজ ফেষ্টটো আমাৰ কোকৰাঝাৰ বড়োলেণ্ড অঞ্চল ইউনিভাৰ্চিটি আৰু আমাৰ ইনষ্টিটিউশ্যনবিলাকক এটা নতুন ডাইৰেকশ্যন এটা দিব বুলি মই আশা কৰিছোঁ আৰু এটা নতুন এক্সপোজাৰ এটা দিব বুলি মই আশা কৰিছোঁ গতিকে আমি এই হ'ব লগা যিটো নলেজ ফেষ্ট ইণ্টাৰনেশ্যনেল নলেজ ফেষ্ট সেইটো লৈ পেলাই খুব আমি হোপফুল কি এইটো আমাক বড়োলেণ্ডত নতুন এটা পৰিৱেশ সৃষ্টি কৰিব